Welcome back to অসমৰ লনি ইউটিউব চেনেল। এয়া আছে অসমৰ লনি ইউটিউব চেনেলৰ সত্তাধিকাৰী শ্ৰী লনিৰঞ্জন বৰা আৰু এয়া ফালে আছে কৌশিক কাকতি কেকে। নমস্কাৰ। যোনটো চেনেলৰ কাৰণে ভিডিঅ'টো বনাই আছে লনিৰঞ্জন ভাই বিহু খাব মাতিবানে নামাতা? মাতিম আহিবি মাতিবা। আপোনালোকক এইটো দেখুৱাই দিছোঁ আমাৰ সাপমাৰী সুত সম্প্ৰদায়ৰ বৰনামঘৰ ইয়াত আছে আৰু আমি সৰুৰে পৰা এই নামঘৰটো দেখি আহিছোঁ, এতিয়াও সৰুৱে হৈ আছোঁ বাৰু। লনি ক নামঘৰটোৰ বিষয়ে আৰু এপিনে নামঘৰ যোনটো পাকঘৰ আছে সেইটো লনিৰঞ্জন ভাইৰ আইতাকৰ নামত মানে সিহঁতে দিছে। যোনটো পাকঘৰ আছে সেইটো শুনিব লাগে। পাব না মুখে পালি এনেকৈ আমি এই বছৰ আমাৰ আটক ধুনীয়া মেজিটো আমি বনাবলৈ আৰম্ভ কৰিছোঁ। সুন্দৰ এটা মেজি হ'ব, যদিও নৰা নাই তথাপিও এটা সুন্দৰ মেজি আমি বনাম আৰু ইয়াতেই মাঘৰ বিহুৰ দিনাখনৰ ৰাতিপুৱা আমি ইয়াতে নাম প্ৰসংগ কৰিম আৰু মেজি জ্বলোৱাৰ যি কাৰ্যসূচী আছে আমি ইয়াতে কৰিম। গতিকে মিন্ময় সকলো দেখুৱাই যাব, পৰিৱেশ দেখুৱাই যাব কেনেকৈ বনাইছোঁ। ইয়াৰ লগত আমাৰ লঘু আহাৰৰ ব্যৱস্থা আছে, অলপ পাছত লঘু আহাৰ আহিব আৰু কিছুসংখ্যক যেতিয়া বাঁহ কাটি আছে তেওঁলোকে বাঁহো আনিব। গতিকে চাই থাকিব ভিডিঅ'। মইখন কিন্তু লাগিবই দেই এতিয়া কেওফালে ফটো দুবাৰ দিলে হৈ যাব নেকি? ধুনীয়া হৈছে ন। প্ৰথমে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ৰাইজলৈ। আমি আজি সাপমাৰী গাঁৱৰ ৰাইজে মিলি আমাৰ যি মেজি পোৱাৰ যি আমাৰ পৰম্পৰা মাঘ বিহুৰ, সেই পৰম্পৰা আমি অব্যাহত ৰাখি এইবাৰ দেখা পাইছোঁ মেজি একেবাৰে ওপৰত এইটো আমি কাজু দাক সুধিছোঁ এইটো কি বনাইছে। সাধাৰণতে আগে পিছে বনাইছিলে আমাৰ ৰাইজে, এইবাৰো মানে তেনেকৈ বনাবলৈ চেষ্টা কৰিলোঁ আমি। এই কাৰিকৰজন বেলেগ হয়, আমাৰ ধুনীয়া কৰা হয়। আমি যিহেতু তেওঁ ব্যস্ত আছে তথাপি মই কৈ দিছোঁ তেওঁৰ ওচৰলৈ যাব মিন্ময়। প্ৰথমে মই জনাইছোঁ এটা সুন্দৰ শিৱৰ মূৰ্তি ধুনীয়াকৈ বনোৱা হৈছে, নৰা দি বনোৱা হৈছে। চাওক অলপ জুম কৰি দেখুৱাব, নৰা দি বনোৱা হৈছে শিৱৰ মূৰ্তি আৰু এই মূৰ্তিটো আমাৰ ৩ নম্বৰটো যিটো আমাৰ মেজি আছে তাত স্থাপন কৰা হৈছে। গতিকে যিটো পৰম্পৰা আমি হাতত লৈ এনেকৈ আগে পিছেও বনাওঁ, এইবাৰো বনাইছে। আমি ধুনীয়া খৰচলৈ যাবলৈ চেষ্টা কৰিব মিন্ময়। তেওঁ কেনেকৈ বনাইছে, কি কথা, কিয়ৰ কাৰণে বনালে সেইটো তেওঁ নিশ্চয় ক'ব। আমাৰ মানে এবাৰ এবাৰ সৰু সুৰাকৈ 3টা মেজি বনাইছোঁ। নৰা নাছিলে তেওঁ আমি বনাইছোঁ, কিন্তু ডাঙৰেই হ'ল মেজিকেইটা। আমি আগতেও এনেও 3টা মানে মেজি বনাওঁ। তেওঁ আমাৰ জোখতকৈ এতিয়া আমাৰ যিটো ভাবিছিলোঁ তাতকৈ আমি বহুত ভালকৈ বনালোঁ। এতিয়া সিফালে লৈ যোৱা। বাকী মইতো জনালোৱেই আপোনালোকক, তথাপিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মাঘ বিহুৰ। গতিকে আমাৰ ইয়াতে মেম্বৰ কাকা আছে, একদম মেম্বৰ কাকা
পথাৰত খেতি নাই, কিন্তু আমি তেল ভাজি খাম দুদিনমান সৰিয়হ আমাৰ পথাৰত গোটেই সৰিয়হ ভাজি খাম এবাৰ নৰা ডাল নাই হৈ গ'ল যা। আমাৰ লগত মোৰ বয়সৰ যোনকেইটা মানে মোতকৈ ডাঙৰ হ'ব, তুমি কওঁ মানে সেয়া আমাৰ কৌশিক কাকতি, বিশাল বৰা, লনিৰঞ্জন বৰা, যাৰ চেনেলত মই ভিডিঅ'টো বনাই আছোঁ, আৰু এয়া পবিত্ৰ বৰা। অ'কে